নমস্কাৰ এভৰিৱান আৰু আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ। আজি আমি এটা মানে বহুত অপেক্ষাত থকাৰ পিছত এনেকুৱা এটা ট্ৰেইলাৰ চাব পালো। আজি ইমান দিনৰ মূৰত ইমান দিনৰ অপেক্ষাৰ পিছত সেই ট্ৰেইলাৰটোৱে একদম তুলপাৰ লগাই দিছে বৰ্তমান ইউটিউব জগত হওক অসম হওক ইভেন গোটেই বিশ্বতে। আৰু সেই মুভিখন হ'ল আমাৰ জুবিন দাৰ আহিবলগীয়া মুভি ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ। তয়ো চালি ট্ৰেইলাৰটো, তয়ো চালি। আমি গোটেই তিনিজনে ট্ৰেইলাৰটো চালোঁ আৰু এবাৰ নহয়, একচুৱেলি আমি 5 বাৰমান চালোঁ এইটো ট্ৰেইলাৰ। মানে মন ভৰি অহা নাই ট্ৰেইলাৰটো চাই চাই। যে প্ৰথমতে তই ক তোৰ কেনেকুৱা মানে এটা লাগিল ট্ৰেইলাৰটো চাই কিনে, ফাৰ্ষ্ট ইমপ্ৰেশ্যনটো কেনেকুৱা লাগিল চাই যে জুবিন দা মানে এতিয়াও আছে মানুহজন। ট্ৰেইলাৰটো চাই এনেকুৱা টাইপ লাগিল যে জুবিন দাৰ আৰু যি কণ্ঠ জুবিন দাৰ যি ভইচ আৰু কি ক'ম, ট্ৰেইলাৰটোৰ কথা ইমান মজা হৈছে ট্ৰেইলাৰটো। আৰু বাকী যদি ইনডেপথ ক'ব যাওঁ ট্ৰেইলাৰটোৰ ডাইলগছবিলাক আছে, কথা পাতিম আমি। ডাইলগছবিলাক ইমান ধুনীয়া ডাইলগছ আছে, মানে একদম হাৰ্ট টাচিং বুলি যে কয়, একদম হাৰ্ট টাচিং। তো প্ৰথমতে এটা কথা কৈ লওঁ, ট্ৰেইলাৰটো একচুৱেলি ৰিলিজ হ'ব বুলি কৈছিল 5টা বজাত, ৱেৰেজ কিন্তু মানে ট্ৰেইলাৰটো 6:15 স্কেডিউল কৰা হয় প্ৰিমিয়াৰ টাইপ, তাৰপিছত এভেইলেবল হয় ট্ৰেইলাৰটো। আমি বাৰু ৰখিয়ে আছিলো ট্ৰেইলাৰটোৰ কাৰণে। এই ট্ৰেইলাৰটোৰ বৰ্তমান চাগে মই যেতিয়া চাইছিলো 70,000 মান ভিউজ অলৰেডি হৈ গৈছিল, এতিয়া চাগে লাখৰ ওপৰত হৈ গ'ল। আৰু এইটো চাগে ট্ৰেইলাৰটো অলৰেডি হাইপত গৈছে ট্ৰেন্ডিঙত। গতিকে মই লগাই দিম বৰ্তমান ভিডিঅ'টো আপলোড কৰাৰ টাইমত কিমান কি ষ্টেটিষ্টিক্স মই লগাই দিম। আৰু এতিয়া তোৰ কেনেকুৱা লাগিল চাই কিনে, মানে তোৰ পইণ্ট অফ ভিউটো ট্ৰেইলাৰটো লৈ? ফাৰ্ষ্ট অফ অল কওঁ যে আজি গোটেই অসম ৰৈ ৰৈ বিনাই আছে। মানে জুবিন দা যে নাই বিশ্বাস হোৱা নাই। আৰু আমি যে এই ট্ৰেইলাৰটো যে 5 বাৰ 7 বাৰ বা 10 বাৰ যেইবাৰে হওক আমি যে চালো, আমি কিয় চালো তাৰ মানে মই ৰিজনটো কৈ দিছো। কাৰণ ইয়াৰ পিছত আমি আৰু জুবিন দাক দেখা নাপাওঁ মানে মোবাইল স্ক্ৰীণত। ইয়াৰ পিছত আৰু ভালকে আমি দেখা নাপাওঁ। এইটো লাষ্ট ট্ৰেইলাৰ আছে ৰৈ ৰৈ বিনালে। তাৰপিছত আমি লাষ্ট টাইম দেখা পাম ডাইৰেক্ট চিনেমা হলত দেখা পাম। তাৰপিছত আৰু জুবিন দাক আমি আৰু কেতিয়াও দেখা নাপাওঁ। জুবিন দাৰ নতুন নতুন অৱদান আমি কেতিয়াও নাপাওঁ। এইটো একদম লাষ্ট অৱদান। তো আমি যিমানবাৰ চালেও আমাৰ সেইকাৰণে মনটো নভৰে। আৰু ছেকেণ্ডলি ক'ম, এখন অসমীয়া মুভি ইটো লেভেলত বনাব, ইটো লেভেলত মানুহে ৰখি থাকিব, এণ্টিচিপেট কৰি থাকিব, এইটো অকল পচিবল হৈছে অকল জুবিন দাৰ কাৰণে। আজি জুবিন দা নাই যদিও মানুহে ইমান মৰম দিছে, আৰু মৰম মানে একদম সীমা ভাঙি গৈছে একদম। তো এইখন মানে লগতে কওঁ যে এইখন মুভি একচুৱেলি আৰু ডাবিঙতো মানে ট্ৰেইলাৰটো আৰু পাৰিলে এই 2-3 দিনৰ ভিতৰত ডাবিং কৰি কিনে ৰিলিজ হোৱাটো বেছি ভাল। কাৰণ বাহিৰৰ মানুহো ইমানখিনি এটা আশাত ৰখি আছে। যদিও ছাবটাইটেলত চাই ডাব ভাৰ্জনত বা হিন্দী ভাৰ্জনত যদি ডাব কৰি দিয়ে তেতিয়া বেছি ভাল হ'ব। ৰাইট, আই এগ্ৰি এইটো কথাক লৈ কিনে। এতিয়া অলপমান ষ্টৰি মানে ট্ৰেইলাৰটোত আমি যোনখিনি দেখিলো এইটোৰ ফালে আহো। ট্ৰেইলাৰটোৰ কেইটামান শ্বট আছে, যোনবিলাক মানে এটা শ্বট আছে, সেইটো শ্বটত মানে জুবিন দাক মানে একদম গড লেভেল টাইপ লগা হৈছে। এই শ্বটটো বাৰু লগাই দিব। পিছফালে চকু এটা, পিছফালে চকু আছে, মানে কিবৰ্ড বজাই থাকে জুবিন দাই চাগে বস্তুটো তেনেকুৱা এটা হয়। আৰু বন্ধ চকুটো মানে এনেকুৱা সেইটো হয়। আৰু ছেকেণ্ডলি কওঁ, জুবিন দাৰ মুভিখনত নাম হ'ব নীৰ, চাগে নাম হ'ব। কাৰণ পিছফালে আমি নীৰ লাইভ বুলি থাকে, নীৰ বুলি থাকে নামটো। আৰু থাৰ্ডলি ইয়াৰে ডাইলগছ মানে ইয়াতকে বেষ্ট ডাইলগ লিখিব নোৱাৰিব চাগে। কাৰণ জুবিন দাৰ লাইফৰ লগত পেৰেলি ডাইলগছখিনি পুৰা মিলি খাপ এটা ডাইলগ আমি হাইলাইট কৰি দিওঁ স্পেচিয়েলি, যোনটো আৰ্টিষ্টৰ পলিটিক্সৰ এই ডাইলগটো। আৰ্টিষ্টৰ পলিটিক্স মানে অকল ৰাইজৰ লগত ৰজাৰ লগত নহয়। মানে জুবিন দাই যিটো কাৰণে গোটেই লাইফটো জীয়াই গ'ল, সেইটোৱে মানে মুভিখনত একচুৱেলি তেওঁ এইখন মুভিত জীয়ালে চাগে। মোৰো এনেকুৱা লাগিছে। এতিয়া আমি যে কৈ থাকো যে জুবিন দাই, যেতিয়া আমি ৰীতা বাইদেউৰ লগত পডকাষ্টটো চাইছিলো, আমি তেতিয়াও এইটো বস্তু ফিল কৰিছিলো যে জুবিন দাই নিজে নিজে গম পোৱা হৈ গৈছিল যে তেওঁৰ লাইফত কি বস্তু চলি আছে। আৰু সেই বস্তুখিনি এনেকুৱা লাগিছে চিনেমাখনত 3D পুৰা একদম দেখাই দিছে গোটেই ৰাইজক। মানে এটা কথা, ড্ৰিম প্ৰজেক্ট মানুহে যে কয়, বহুত আমি বলিউডৰ মুভি দেখা পাওঁ বা চাউথ ইণ্ডিয়ান বা হলিউডৰ মুভি দেখা পাওঁ। ড্ৰিম প্ৰজেক্ট যদিও তাহাঁতৰ ড্ৰিম প্ৰজেক্ট বুলি কয়, কিছুমানে প্ৰমোচনৰ ক্ষেত্ৰত এনেই কয়, কিন্তু একচুৱেল ড্ৰিম প্ৰজেক্ট ইটো হয়। মই যোনটো দেখা পাইছো, মানে মানুহ এটা লাইফত যিখিনি চলি আছে ন, সেই গোটেইখিনি বস্তু মুভিখনৰ ট্ৰেইলাৰত আমি দেখা পালো, গোটেইখিনি খাপ খাই গৈছে। আৰু স্পেচিয়েলি চবতকে স্পেচিয়েলি 1 মিনিট 47 ছেকেণ্ডৰ যোনটো চিনটো, সাগৰৰ পাৰত যেতিয়া জুবিন দা চেঞ্চুৱেছ হৈ কিনে পৰি থাকে
আচলতে বৰপাত্ৰ যেতিয়া হাতত লৈ থাকে এই চিনটো মানে পুৰা ৰিয়েল লাইফ টাইপ লাগিছে ন সেইটোৱে মই কৈছো মানে ড্ৰিম প্ৰজেক্ট বুলি কিয় মানে ক'লো বস্তুটো মানে লাইফৰ লগত পেৰেলি বস্তুখিনি গুচি যায় জুবিন দাই এই চবটো এক্টিং কৰি থকাৰ টাইমত চাগে জীৱনতো ভবা নাছিল যে তেওঁ এনেকে এদিন গুচি যাব নোহোৱাব লাগিব আগৰতে বিলীন হৈ গ'ল লাষ্টত আগৰ সাঁতুৰিব পাৰি নেকি এনেকুৱা এটা ডাইলগ এটা আছিল চ' এই লাষ্টত আমাৰ আচুৰ্য বৰপাত্ৰই এটা ডাইলগ দিয়ে যে তই হাৰ্টথ্ৰব হয় তই এনেকে ৰখি যাবি নেকি এনেকুৱা আৰু বেছি ক'ব নোৱাৰিম আৰু মানে বহুতখিনি আবেগিক হৈ গৈছো ট্ৰেইলাৰটোত থাকি কাৰণ আমি ৰখি আছিলো বহুত দিন কিন্তু অহাৰ পিছত মানে কিবা এটা বেলেগ এটা আমাক মানে সুকে খুন্দা মাৰা বুলি যোনটো কয় তো মানে অলপমান দেৰি কাৰণে আমি অলপমান ভইচলেছ হৈ গৈছিলো বা মানে যিখিনি ডাইলগ হয় বা ৰৈ ৰৈ বিনালে যোনটো নতুন ভাৰ্জনৰ গানটো আহিছে সেইটো ট্ৰেইলাৰৰ বেকগ্ৰাউণ্ডত যোনটো বাজি আছে সেইটো গানটো মানে যোনটো আমাৰ পুৰণা ৰৈ ৰৈ বিনালে যোনটো গান আছিল মই ভাবিছিলো জুবিন দাই এইটো অলপমান বেলেগকে বনাইছে আৰু সেইটো গান বেলেগকে বনাইছেও সেইটো আছে কিন্তু যোনটো পুৰণা ভাৰ্জনটো ৰাখিছে মাই গড গুজবাম্পছ মাই গড মানে সেই গানটোৱে শুনত সুৱগা চৰাইছে এই ট্ৰেইলাৰটোত যেতিয়া গানটো আহে নহয় ৰৈ ৰৈ বিনালে বুলি আমি একচুৱেলি এনে নৰ্মেলি এটা কথা কৈ দিওঁ লাষ্ট যে আমি এনে ধৰক আমি ইউটিউবত আমি মুভি ৰিভিউ কৰোঁ বা ট্ৰেইলাৰ ৰিভিউ কৰোঁ আমি ইটো ভিডিঅ' আমি কোনো ধৰণৰ আমি ভিউজৰ কাৰণে বা আমি ছাবস্ক্ৰাইবাৰৰ কাৰণে আমি কেতিয়াও কৰা নাই ইটো ভিডিঅ' স্পেচিয়েলি কৈছোঁ কাৰণ কিয় আমাৰ মনত জুবিন দাক লৈ যিখিনি মৰম আছে আমি ভাবিছোঁ যে সেইখিনি আমাৰ এটা দায়িত্ব আমি এইখিনি বস্তু আপোনালোকৰ প্ৰকাশ কৰাটো সেইখিনিয়ে তাৰ বাদে আমাৰ একো বেলেগ ইণ্টেনশ্যন নাই এইটো ভিডিঅ'ক লৈ কিনে তো সেইখিনিয়ে ক'বলগীয়া আছে চ' এইটো ভিডিঅ'ত এইখিনিয়ে ইয়াতকৈ বেছি চাগে আমি ক'বও নোৱাৰিম আৰু জাষ্টিফাইটো কৰিব নোৱাৰোৱে কোনো পৰ্যায়ে নোৱাৰোঁ ট্ৰেইলাৰটো ইমান ধুনীয়া হৈছে আৰু আমি সকলোৱে জানো যে মুভিখনো সিমানেই ধুনীয়া হ'ব ইভেন তাতকৈ আৰু বেছি গুণে বহুত বেছি ভাল হ'ব মানুহে কৈছে যে এইখন অসমৰ লেভেলত ছুপাৰহিট কৰিম এইখন পেন ইণ্ডিয়া লেভেলত ছুপাৰহিট হ'ব পেন ইণ্ডিয়া কি পেন ৱৰ্ল্ড লেভেলত ছুপাৰহিট হওক মই জানো যদি ডাবিঙত ওলাই মুভিখন যেনেকৈ মোৰ ফ্ৰেণ্ডে ক'লে সেইখন মুভি চাবই চাব য়েছ আৰু এইটো বুলি আমাৰ আমেৰিকাত আছে 7 সাগৰ 13 নদীৰ ইপাৰেও মুভিখনে সিমানে ছাকচেছ পাব এই ট্ৰেইলাৰটোত আমি দেখা পাওঁ তেওঁৰ ইটালীৰ যে আহিছিল তেওঁৰ সমাধিত অপেৰা ছিংগাৰ আৰ্টিষ্ট তেওঁৰো যোনটো পাৰফৰ্মেঞ্চ এইটো ভাল আমি দেখিছোঁ আৰু জুবিন গাৰ্গৰ যোনটো মানে সেই আৰ্টিষ্ট এই ছোৱালীজনী যে তেওঁ ভাল দেখা আমি এনে আমাৰ এটা কথা কৈছোঁ আমি এনে কি কৰোঁ আমি আগৰ ভিডিঅ'টো কৈছিলোঁ যে আমাৰ অসমীয়া মুভি আমাৰ এক্সপেৰিমেণ্ট নকৰে সদায় ক্ৰাইম থ্ৰিলাৰ মুভি কৰে এইখন কিন্তু এখন পিয়'ৰ এক্সপেৰিমেণ্টেল মুভি কাৰণ আমাৰ অসমীয়া চিনেমা এতিয়ালৈকে মিউজিকেল মুভি এখন ওলোৱা নাই চাগে কাৰণ এইখনত 7টামান নে 8টামান গানেই আছে আৰু জুবিন দাই কৈছিলে চৰি মই তোক ৰখাই আছোঁ মানে জুবিন দাই কৈছিলে এইখন যে অসমৰ ফাৰ্ষ্ট মিউজিকেল ড্ৰামা হ'ব হয় হয় মই এটা কথা কওঁ মই ট্ৰেইলাৰটো আমি চালোঁ চাই কিনে মই ষ্টৰী এনে এটা প্লট মানে ক'ব বিচাৰিছোঁ এনেকুৱা লাগিছে যে এই ৰিয়েল লাইফৰ দৰে এই চিনেমাখনত জুবিন গাৰ্গৰ যোনটো কেৰেক্টাৰ প্লে কৰিছে ৰোল প্লে কৰিছে তেওঁ ছিংগাৰ যিহেতু হৈছে তেওঁৰ চাগে ছাকচেছ পোৱাৰ পিছত তেওঁক মানে ইণ্ডাষ্ট্ৰীয়ে মানে এক্সপ্লইট কৰিব খুজিছে কিছুমান মানে ফ্ৰাষ্ট্ৰেশ্যনৰ এটা ডাইলগো আছে ট্ৰেইলাৰটোত সেইটো চাব পাৰে ভিউৱাৰ্ছে তেনেকুৱা টাইপৰ হৈছে চাগে মানে বহুতখিনি ৰিজেম্বল সেইকাৰণেতো মানে ড্ৰিম সেইকাৰণেতো মানে যিখিনি ক'ব লগা আছিল মুভিখনত থ্ৰুদি কৈ দিলে সেইটোৱে ড্ৰিম প্ৰজেক্ট মানে তো এইখিনি আছিল অলপমান লম্বা হ'ল আজি ভিডিঅ'টো কিন্তু ইয়াতে আমি নৰাও আমি ইয়াৰে এই চিনেমাখনৰ বাকী আৰু কেইবাটাও ভিডিঅ' দিম ক'বলগীয়া আছে বাৰু বা কেতিয়া বুক মাই শ্ব'ত আহিব তাৰে ওপৰতে ভিডিঅ' বনাম গতিকে সেই ভিডিঅ'কেইটাও আপোনালোকে চাব গৈ আজিলৈ এইখিনিয়ে ইয়াতকৈ বেছি আৰু দীঘল নকৰোঁ অলৰেডি ভিডিঅ'টো লম্বা হৈছে শেষত এইটোৱে ক'ব বিচাৰোঁ যে জাষ্টিছ ফৰ জুবিন দা হেছটেগ জাষ্টিছ ফৰ জুবিন দা লিখক 3 মিলিয়ন হ'ব গৈছে 2.9 মিলিয়ন হৈছে 3 মিলিয়ন হৈ যাব তাৰপিছতো আমি এইটোত ৰখিব নালাগে যেতিয়ালৈকে জুবিন দাই জাষ্টিছ নাপায় তেতিয়ালৈকে আমি লাগি যাম আৰু মোৰ হিচাপত মুভিখন ৰিলিজ হোৱাৰ আগতে জাষ্টিছটো পালে বেছি ভাল লাগিব আমি মনত কিবা এটা ছেটিছফেকশ্যন লৈ কিনে মুভিখন চাব যাব পাৰিম সেইটো এগ্ৰি কৰোঁ চ' এইখিনি কৈ আজিলৈ আহিছোঁ জয় জুবিন দা জয় অসম ধন্যবাদ